নমস্কাৰ সকলোকে। এতিয়া মই যাবলৈ লৈছোঁ দিনক আনিবলৈ স্কুললৈ। আৰু তাই মানে আজি কিবা বেলেগ বস্তু খাবলৈ যাব হেনো। যোৱাকালি মানে স্কুলৰ পৰা আহোঁতে তাই ঘৰত আহি কান্দি আছেহি, মই হেনো ইটো সিটো বহুত বস্তু খাই বোলো বোলে লগৰকেইজনীৰ লগত। এদিন মানে দেখিলে, তাইক মই নকওঁ তাই কান্দে কাৰণে, কিন্তু মানে ভিডিঅ' বা ফটোত তাই দেখে সেইকাৰণে এদিন মানে চলে বতুৰে খোৱা দেখিলে মোৰ লগৰকেইজনীৰ লগত। আকৌ এদিন পাপাকৰ লগত খোৱা দেখিলে ৰুটি চব্জি মানে বাহিৰত, সেইবোৰতো ঘৰত খায়, তথাপিও মানে তাইও মন যায়। সেইকাৰণে তাই কালি আহি কান্দি আছে, তুমি মোক এৰি বহুত বস্তু খোৱা, ইটো খোৱা সিটো খোৱা। চ' সেইকাৰণে তাইক মই ক'লোঁ যে ঠিক আছে, কালি মানে স্কুলৰ পৰা বাহিৰে মই তোমাক লৈ যাম খোৱাবলৈ, সেনেকৈ ক'লোঁ। তাৰপিছত তাই মানে ভাবি আছে হ'ব আজি লৈ যাব। সেইকাৰণে মানে এতিয়া মই ওলাইছোঁ আৰু ৰেডি হৈ তাইক মানে লৈ যাম। তাৰপিছত বৌহঁতক মানে ক'লোঁ যে তাই বোলে আজি এনেকৈ বাহিৰত খাবলৈ যাব, যায় যদি ব'লক নহ'লে, এনেকৈ ক'লোঁ। বৌয়ে কৈছে ঠিক আছে হ'ব পোৱালি আৰু মই যাম এনেকৈ ক'লে। এতিয়া আমি বৌ, পোৱালি আৰু মই যাবলৈ ওলাইছোঁ। আৰু তাইক স্কুলৰ পৰা লৈ আমি বাহিৰে যাম হোটেলত। কিন্তু ডাঙৰজনী ছুটি অকণমান দেৰিকৈ হ'ব, তাৰপিছত আহোঁতে তাইক লৈ আহিম ডাঙৰজনীক। চ' তেনেকৈ আপোনালোকে চাই থাকক বাৰু। আমাৰ পোৱালি ওলাই ৰেডি হৈয়ে আছে, আমি এতিয়া ওলাই আহিছোঁ আৰু 1টা বজাত ছুটি হয়। এতিয়া 12:45 হৈছে, যাওঁ আৰু এতিয়া আপোনালোকে চাই থাকিব বাৰু দেই, তাই কি কয় কি নকয়। তাই মানে আজি বহুত মানে আশাত গৈছে যে মই আজি তাইক মানে মই বাহিৰলৈ লৈ যাম বুলি। চ' সেইকাৰণে লৈ যাওঁ আৰু কেতিয়াবা মনটো এনেকৈ ভালো লগাব লাগে নহয় জানো, ঘৰতে সদায় খাই থাকে। চ' সেয়াই আৰু এয়া আহি আছোঁ আমি। ক'ত গ'ল গুডু? এইটো গুডু ক'ত যাবা? গুডু কৈ দিয়া। বজাৰলৈ। আৰু টিকি আনিবলৈ কৈ দে। স্কুল যাব আমি হয়নে? আজি আমি কি খাবলৈ যাম দেখিয়ে পোৱা নাই আকৌ। আহি আছোঁ গাইজ আমি। ছাতি এটা লৈ অহা হ'লে ভাল আছিলে। এতিয়া চামগৈ আৰু তাই বলিয়া হৈ যাব সেইজনী। আৰু এয়া দেখিছেনে, তাই স্কুল ছুটি হ'ল, তাইক মই লৈ আহিলোঁ। আৰু এয়া ভাইক আৰু বৌয়েকক দেখি মানে একদম তাই ফূৰ্তিত ক'ব নোৱাৰে আৰু, ভাবিছে আজি মানে যাবলৈ পামেই আৰু এয়া এতিয়া আমি যাবলৈ লৈছোঁ। তাৰপিছত এয়া দেখিছেনে, আজি মানে মঙলবাৰ, সেইকাৰণে ইয়াত মানে এই দোকান আমাৰ মৰিয়নিত মানে মঙলবাৰে বন্ধ থাকে, দোকানবোৰ চব বন্ধ হৈ আছে, মানুহো বেছি নাই বাৰু। আৰু এই হোটেলখনতে আমি এতিয়া যাম, সোমামগৈ, তাতে মানে ভালকৈ পায় আৰু ভাল চলে বতুৰে। চ' তাকেই খুৱাই কৰি লৈ আহিম আৰু তাইক। আৰু এই আমাৰ আহি গ'ল চলে বতুৰে। আৰু তাইক মই মানে সুধিছোঁ এতিয়া ইয়াত খাবলৈ আহি তাইক কেনেকুৱা লাগিছে। তাই কৈছে মই খোৱাই নাই। মই কৈছোঁ নহয় মানে ইয়াত যে তুমি এতিয়া খাবলৈ আহিলা, তোমাৰ মানে কেনেকুৱা লাগিছে সেইটো সুধিছোঁ, খাবলৈ আহিবলৈ পাই। কৈছে বহুত ভাল লাগিছে, মোক কৈছে যে থেংক ইউ তুমি মোক লৈ আহিলা। চ' সেই আৰু এই গুডুক মই সুধিলোঁ তোমাৰ কেনেকুৱা লাগিছে, সি কৈছে মোৰ এনেকুৱা লাগিছে বোলে, এনেকুৱা লাগিছে। চ' সেয়াই আৰু কি খাইছা? এয়া আমি এতিয়া আহি আছোঁ খাই বৈ, পেট ফুল হয় নহয়? গুডু তুমি ক'ত গৈছিলা? বেটি দেখোন নাই, বেটি গৈ ঘৰ পালেগে। পিঁয়াজৰ হেৰি বস্তা লৈ আহিছে, পোৱালি লোৱা নিচিনাকৈ লৈছে একদম। আৰু আজিলৈ ইমানেই আছিল, আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'লৈ। আজিলৈ আহিছোঁ।